বাৰে বাৰে চেষ্টা কৰাৰ পিছতো বিফলতাই হেঁচা মাৰি ধৰে নেকি? তেতিয়া সকলো এৰি দিবলৈ মন যায় নেকি? এটা কাহিনী আকাৰে বুজোৱা হওক। এটা ল'ৰা আছিল, সপোন আছিল ডাঙৰ মানুহ হোৱাৰ। ঘৰৰ অৱস্থা ভাল নাছিল, কিন্তু তাৰ বিশ্বাস আছিল এদিন মই সফল হ'ম বুলি। প্ৰথমবাৰ চেষ্টা কৰিলে, বিফল হ'ল। দ্বিতীয়বাৰ চেষ্টা কৰিলে, মানুহে হাঁহিলে। আপোন মানুহে ক'লে, এইবোৰ তোৰ কাম নহয়। সেইদিনা ৰাতি ল'ৰাটো অকলশৰীয়াকৈ বহি আছিল, চকুত পানী, মনত হাজাৰটা প্ৰশ্ন আছিল। মই ইমান চেষ্টা কৰিছো, তথাপি কিয় হাৰি আছো? তাৰ পিছত সি সিদ্ধান্ত ললে, আজি সকলো শেষ, মই আৰু চেষ্টা নকৰো। ঠিক সেই সময়তে তেওঁৰ চকুত পৰিল এটা পখিলাৰ ওপৰত। পখিলাটো বাৰে বাৰে দেৱালত উঠিবলৈ চেষ্টা কৰিছিল, কিন্তু বাৰে বাৰে পৰি গৈছিল। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 10 বাৰলৈকে চেষ্টা কৰিলে, তথাপি সি হাৰ মনা নাছিল। শেষত ই ওপৰলৈ উঠিয়েই গল। সেই মুহূৰ্ততে ল'ৰাটোৱে বুজি পালে, প্ৰকৃতিয়ে কেতিয়াও হাৰ মানিবলৈ শিকোৱা নাই। সেইদিনাৰ পৰা পুনৰ আৰম্ভ কৰিলে, অলপ অলপকৈ আগবাঢ়ি মানুহৰ কথা শুনা বন্ধ কৰিলে, নিজৰ লক্ষ্যত ওপৰত ফকাচ কৰিলে, আৰু আজি যিবিলাকে তাক হাঁহিছিল, সেই মানুহবোৰে তাৰ সফলতাৰ কথা মনত ৰাখিব। বিফলতা তোমাক থমকিবলৈ নাহে, শক্তিশালী বনাবলৈ আহে। আজিও যদি তুমি ভাঙি পৰিছা, তেন্তে এবাৰ আৰু চেষ্টা কৰা, কাৰণ শেষবাৰটো চেষ্টা হয়তো তোমাৰ জীৱনত সলনি কৰি দিব পাৰে। হাৰি যোৱা মানুহে সফল নহয়, কিন্তু যিজনে হাৰ মানে সেইজনে সত্যকাৰৰ পৰাজিত হয়।